ফটোকপি চাই ভাবিছে এইজনীতো জেচমিন নহয় বাৰু এজনী হৈছে অচিনাকি বাটৰ বিশ্বাসী লগৰী। কেলে কৈছোঁ জানেনে? আজি হৈছে ২৭ অক্টোবৰ আৰু আছিলে নেট বন্ধ। কিন্তু মই এইটো ভবাই নাই যে নেট বন্ধ থাকিলে স্কেন কৰি পে' কৰিব নোৱাৰিম পইচা। মই ঠিক এনেদৰেই হিজাব পিন্ধি তাইৰ কাষতে বহি আছিলোঁ। যেতিয়া কণ্ডাক্টৰজনে ক'লে অনলাইন পে' কৰিলে নহ'ব দেই, এই কথাখিনি শুনি মই পটককৈ থতমত পূৰা চিন্তাত পৰি গ'লোঁ। কি হ'ব এতিয়া, মোৰতো লগত কেছ নাই। তাৰপিছত ওচৰত বহি থকা তাইক মই ক'লোঁ, শুনাচোন তুমি মোক কেছ দিব পাৰিবা নেকি 200 এটা? তাই অলপ দেৰি লাগি চালে, চাই মেলি ক'লে হ'ব ঠিক আছে। মোক লগে পইচাটো দিলে। মই কণ্ডাক্টৰজনক দি দিলোঁ। মই ক'লোঁ তোমাক মই স্কেনাৰটো দিয়া পে' কৰি দিওঁ। পটককৈ মনত পৰিলে আজিতো নেট নাথাকিলে স্কেন দি পে'ও কৰিব নোৱাৰিম। তাৰপিছত তাই ক'লে দে হ'ব দিয়া, তুমি ঘৰত গৈ কৰি দিবা, পে' কৰি দিবা। লগে মই বেগত হেপিয়াই চালোঁ দেই, 100 টকা এটা আছিলে পাৰ্চত। তাইক মই 100 টকাটো দিলোঁ, ক'লোঁ আৰু 100 মই ঘৰত গৈ তোমাক ঘূৰাই দিম। তাই ক'লে হ'ব ঠিক আছে, ঘৰত গৈ ঘূৰাই দিবা। যাহাই নেট খুলিলে মই পটককৈ তাইক আগত পইচাটো পঠাই ল'লোঁ। তাই থেংক ইউ বুলি ক'লে। সঁচাকৈ দেই, হিন্দু মুছলিম কৰি থকা সমাজত যে এনেকুৱাকৈ তাই পটককৈ মোক বিশ্বাস কৰি পইচা দিলে, বহুত ভাল লাগিলে মনত, জানেনে? এয়াই প্ৰমাণ যে এচাম মানুহ এতিয়াও মিলা প্ৰীতিৰে আছে।